তো বিৰাট স্বাগতম জনাইছোঁ আল্টু ফাল্টু ব্লগলৈ। তো গাইছ নলবাৰীৰ পৰা যাই আছিলোঁ, মানে কি হ'ল আমাৰ মানে হেডলাইটটো নজলা হৈ গ'ল, আন্ধাৰ মানে হেডলাইটটো নজলা হৈ গ'ল। তই এই বিষয়ে কি কবি, কি গাড়ী লৈছা তই এখন? কি ক'ম মানে চা, মোৰ গাড়ীখন দিছে বৰ ফাদাৰে, কিন্তু এতিয়া মোক উপায় নাই আৰু মই পুৰা গাড়ীখন মাৰিব লাগিব। মই কাৰণ যিহেতু কম্পিউটাৰত মোৰ কাম আছিল সেইকাৰণে মাৰিব লাগে। এতিয়া লাইটো নাছিলে চাওক, আপোনালোকক মই চুইচ দেখাই আছোঁ, আপোনালোকে চাওক চুইচ জ্বলি আছে, চুইচ জ্বলি আছে, লাইট জ্বলা নাই মানে জমেনি। এতিয়া যাই আছোঁ সূৰ্য বৰ্তমান, মানে আপোনালোকে যোনটো কহিনুৰৰ ভিডিঅ' আছিল সেইটোত বহুত মৰম দিলে, বহুত বেছিয়ে ভাল লাগিছে মানে। তো সেই বিষয়ে কিবা এটা কৈ দি। ভাল লাগিল বাৰু। আৰু মানে কি হৈছে, মই মানে কৈছিল যিহেতু ইউটিউব চেনেলটো খোলাৰ কথা, ইউটিউব চেনেলটো মই সোনকালে খুলি আছোঁ। মানে কি যিহেতু একদম প্ৰব্লেম, মানে শ্বুটিঙতো কাম কৰি আছোঁ, মানে আমাৰ শ্বৰ্ট ফিল্মতো কাম কৰি আছোঁ। সেনেকৈ মানে ময়ে ভ্লগ দিবা টাইম পোৱা নাই। আপোনালোকে জানে 5 দিনৰ মূৰত পৰহি কালি এটা ভ্লগ দিছোঁ, আজি আৰু ভ্লগ মানে ষ্টাৰ্ট কৰিছোঁ। এইটো বা কোনদিনা পায় আৰু আপোনালোকে গম নাপাওঁ আৰু। মানে এতিয়া যাই আছোঁ সূৰ্য থিয়েটাৰ, যোৱা হ'বও পাৰে নহ'বও পাৰে, মানে এইটো আৰু নৰ্মেল এটা ভ্লগ বুলি ধৰি থওক। যদি সূৰ্য থিয়েটাৰ যোৱা হয় মানে তেতিয়াহ'লেতো মানে গোটেইখিনিয়ে মই যোৱা কথা নাছিল, ই মানে মোক জোৰ কৰিছে। এতিয়া চাওক লাইটটো আপুনি নজলে, আপোনালোকে উপায় নাই আৰু কি কৰিম। আৰু হেৰি মই মানে কি নেক্সট টাইম মই নৱজিত, আমি যিহেতু মানে এইটো তই যিহেতু খাজাৰা থান মানে কি চা, তই যিহেতু কৰি থৈ দিলি, তই মানে হেৰি তই যিহেতু ইউটিউবত কৰি থৈ দিলি, মানে নহয় ব্লগ মইতো দিমেই, মানে তো এয়াৰ ভ্লগ মানে শ্বুটিং হৈ আছে, মানে শ্বুট কৰাই আছে, ই আপলোড কৰা নাই। এডিটিং চেডিটিং ময়ে শিকাই দিব লাগিব বাৰু। মোক যিহেতুকে বেলেগ একজনে শিকাই দিছিল, মানে ৰাজে শিকাই দিছিল, মই শিকাই দিব লাগিব। তো ইও ভ্লগ দিব আৰু লাহে লাহে। তাৰমানে কি আমাৰ যিহেতু আমাৰ পেজটো আছিল, আপোনালোকক মই কথা এটা দিছিলোঁ যে নেক্সট আপোনালোকে ইয়াৰ ভিডিঅ'ত মৰম দিব, এটা ভিডিঅ'ত যে হেৰি আমি কামাখ্যা মন্দিৰত যাম, কামাখ্যা মন্দিৰত যাই পেলাই আমি যিকোনো বস্তু হওক আমি বস্তুখিনি দিম। কিন্তু সেইটো বস্তু পৰা নাই, যিহেতু অলপ মানে এৰো পইচাৰ প্ৰব্লেম। মোৰ বাৰু প্ৰব্লেম নাই সেনেকুৱাকৈ, কিন্তু মই গুৱাহাটী যাব পৰা নাই। মই কামৰ ক্ষেত্ৰত মই দাউৰি আছোঁ, শ্বুটিঙো চলি আছে। মই যোনদিনা মোৰ পইচাৰ প্ৰব্লেম শেষ হয় মানে সিদিনা মই নিশ্চয় দিবা চেষ্টা কৰিম। মই মানুহৰ কাৰণেও দান কৰি ভাল পাওঁ, আপোনালোকেও চাগে নাজানে। যদি ওচৰৰ মানুহ হয় সেইখিনি জানেই, মানে মই লগৰবিলাকে জানে গোটেইখিনি, মানে মই দান কৰি ভাল পাওঁ আৰু। তো দিব চেষ্টা কৰিম, মানে মোৰ এইখিনি অলপ মানি প্ৰব্লেম হৈ আছে, তো সেইখিনি সমাপ্ত হ'লে আৰু দিব চেষ্টা কৰি আছোঁ। তো এতিয়া যাই আছোঁ সূৰ্য থিয়েটাৰ, তো লগ পাই আছোঁ অলপমান আগত। वंदे शंभु महेश्वरम वंदे गौरी मनोहरम वंदे हर हर बरह पदम। তো এফালে কাষ্টিং টাষ্টিং আৰম্ভ হৈ গ'ল, তো থিয়েটাৰ সূৰ্য চলি গ'ল। এফালে নাটক চাওঁ আমিও, আপোনালোকেও যি পাৰোঁ যি নোৱাৰোঁ চাওক, বাইক চাইক লওঁ আৰু কি হয় নাজানো আৰু। তো আৰু এবাৰ মানে আল্টু ফাল্টু ব্লগত আমাৰ মামাজী, তো মামাজী কেনেকুৱা লাগি আছে কাম কৰি? আকৌ আল্টু ফাল্টু ব্লগত মামাজী হাজিৰ হৈ গ'ল আকৌ এবাৰ। ভাল লাগিছে। এতিয়া নাটক আৰু নাটিকা চলি আছে, আৰু 10 মিনিটৰ ভিতৰত নাটক আৰম্ভ হৈ যাব। এতিয়া চব নাটকৰ টেনশ্যনত সোমাই আছে। 4-5টা পেনেল গৈছে, দৰ্শকৰ দেখিছোঁ, মানে আমাৰ ভিডিঅ'ত দেখি আছোঁ। হয়, খুব ভাল লাগিছে, খুব ভাল লাগিছে। ষ্টাফ খুব ভাল, নাটক তিনিখনো খুব ভাল। গতিকে খুব সুন্দৰ অভিজ্ঞতাই আমি আগবাঢ়ি গৈ আছোঁ। আৰু অনাগত দিনবিলাক, অনাগত পেণ্ডেলবিলাকত দৰ্শক আৰু আহক আৰু আমাক উৎসাহ দিয়ক। সূৰ্য পৰিয়ালৰ তৰফৰ পৰা সেয়া কামনা কৰিলোঁ। আগতেতো ভয়টো আছিল, মানে এতিয়া ভয়টো আছে নে নাই? ভয় সদায় থাকে, জেগাবিলাক সদায় বেলেগ বেলেগ হয়, দৰ্শক সদায় নতুন হয়। মই এইটো বুলিয়ে থাকে যে আমি আমাৰ নিজৰখিনি যাতে ভালকৈ কৰিব পাৰোঁ, থিয়েটাৰখনৰ নামটো তাত ৰখাই থৈ যাব পাৰোঁ, সেইটো কাৰণে সেই চিন্তাটো অলপ থাকে। তথাপিতো নাটক কৰি ভাল পাওঁ। তো যোৱাবাৰতো বৰদৈচিলাত আছিলে, এইবাৰ সূৰ্যত। তো এক্সপিৰিয়েঞ্চটো কেনেকুৱা? বৰদৈচিলাৰ এক্সপিৰিয়েঞ্চটো আৰু ইয়াৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা? ভাল। বৰদৈচিলাত এক্সপিৰিয়েঞ্চ বুলি ক'বলৈ গ'লে বৰদৈচিলাত বহুত কথা শিকিলোঁ, ভাল বেয়া সকলো কথা শিকিছোঁ। সকলো শিকিব পৰা নাই, তথাপিতো আৰু শিকি আছোঁ। 3 বছৰ থাকিলোঁ, প্ৰথম অভিজ্ঞতা আছিলে। গতিকে এবাৰ তাৰ পৰা আহি পেলাই এখন নতুন থিয়েটাৰত আহিছোঁ, খুব ভাল থিয়েটাৰ। ইয়াৰ প্ৰযোজক, ইয়াৰ ব্যৱস্থাপনাৰ যিখিনি আছে, কলা কুশলী চব সকলো খুব ভাল। ভাল লাগিছে, কাম কৰি ভাল লাগিছে। তো কালি মামা আমাৰ ঘৰত যাব, মানে সেইটা মই ভিডিঅ'টো শেষ কৰিম। মামা যদি ঘৰত যায় ভিডিঅ'টো শেষ কৰিম।
ৰাতিপুৱা যাব যদি মামাই যদি ভিডিঅ' মানে মামাৰ ঘৰত যায় তেতিয়াহে মই ভিডিঅ'টো এড কৰিম যদি নাযায় ভিডিঅ'টো ইউটিউবাৰৰ লগত কথা নাই হয়নে ঘৰলৈ যোৱাৰ কথা বেলেগ কথা যদি মামাৰ ঘৰত যায় তেতিয়াহে মই ভিডিঅ' শেষ কৰিম যদি শেষ নকৰে মই ভিডিঅ' শেষ নকৰোঁ আচ্ছা যাম ওচৰতে আছে আমাৰ ঘৰৰ ওচৰতে 2 কিলোমিটাৰ হয় মাত্ৰ যদি মামাৰ ঘৰত যায় তেতিয়া ভিডিঅ'টো কাইলৈ গৈ আছো থেংক ইউ অ'কে থেংক ইউ তো এফালে থিয়েটাৰৰ বেকগ্ৰাউণ্ড ছাইডটো মানে এফালে চবে কাম কৰি আছে ছেটিংছৰ চ' কি ক'ম আৰু মানে আল্টিমেট বেলেগ ক'ব ভাষাই নাই আৰু চাওঁ আপোনালোকক মোৰতো বলি ধৰিছে মই ৰুমলৈ যাওঁ মোৰ কাৰণে এটা মাল পঠাই দিবি তই কামখিনি কৰ যোৱাৰ সময়ত মোক মাতি তহঁতে ইয়াৰ পৰা যিবোৰ 2 নম্বৰ ধান্দা চলাই আছে খুব ভালকৈ চলাই আছে অকল তৰহৰি নহয় আৰু বহুতেই জানে আনকি পুলিচেও জানে তথাপি আমাৰ বছৰ কোনেও গাৰ নোম একালে লৰাব নোৱাৰে আৰু যিয়ে লৰাবলৈ আহে তাকে বছে চাফা কৰি পেলায় আৰু যিদিনা তহঁতৰ বছ ধৰা পৰি যাব নহয় সেইদিনা তহঁতৰ বছ চাফা হৈ যায় আৰে চাফা হৈ যদি হ'ব না তাত তোৰ মূৰ গৰম কৰিবলৈ কি দাল আছে হা এই চাহ বাবা চাহ তই কাম কৰিবলৈ আহিছ কাম কৰ না বাছ এখন সমাজত বাস কৰোঁ এই অসামাজিক কামটো চাই থাকি চকু মুদা কুলি হৈ থাকিব নোৱাৰো আৰে নোৱাৰো যদি নাহিবি তোৰ দৰে গণ্ডাই ইলেক্ট্ৰিচিয়ান কৰি আছে মাটি দিলে আহি যাব তই চিনি পাও নেকি আমাৰ চুবুৰী বৰ বেছি পেক পেকে থাকি বৰ একেবাৰে নীতিৰ কথা ক সমাজৰ কথা ক বছে শুনিলেতো খাল্লা তাক বনাইছিল কাইলৈ লগ পাম যা তোৰ কি হৈছে নীলয় তই ইয়ালৈ কিয় আহিছ কাম আছে একো কাম নাই তোৰ তই আচলতে তোৰ CI ডিগ্ৰী কৰিবলৈ আহিছ পাৰিবি মই কলৈ যাওঁ কি কৰোঁ লগা বুলি ভবা হ'লে কেতিয়াবাতে লগাব পাৰিবিহেঁতেন তোক গালি খাবলৈ এইবিলাক কাম কৰা নাই তই যাতে ভালে থাক তই যাতে একো বিপদত নপৰে সেইবাবে তোক পিছে পিছে এনেকৈ ঘূৰি ফুৰিছোঁ প্ৰগ্ৰেম কৰিছিল আৰু সাগৰৰ বাইকত কি আছে ওলাই দিছিল কি বিপদ ফালৰ পৰা শেষত তাকে দুইকে মুহূৰ্তে গুচি গ'ল কোনোবা যেন বাটুৱাই দি পেলাই দুইকে হস্পিটেলত ভৰ্তি কৰিলে কিন্তু সাগৰ নাবাছিল মই যাওঁতে ল'ৰাটো মাতবোৰ একেবাৰে নাই হয়তো মৰিছিলে ছোৱালীজনী আছিলে মই 2 দিন হস্পিটেলত ডাক্তৰ নাম্বাৰ নাই তাক মই খোৱা নাই তাক কৈ পেলাই পাইছোঁ তাক খোৱা নাই বিচাৰ কৰি ঠিক আছে দৰকাৰ হ'লে ঠিক আছে মই ঘটনাটোৰ পিছত গাড়ী মই হস্পিটেল গ'লো তাৰে গম পালোঁ আপোনালোকে ছোৱালীজনী লৈ আহিলে কওকচোন এতিয়া কেনে পাইছে নাই তাই দেহাটো ঠিকেই আছে কিন্তু মগজুটো তাই সুস্থ হৈ উঠা নাই হয়তো নুঠিব ডাক্তৰে সন্দেহ কৰিছে কি কৈছে ডাক্তৰে এক অদ্ভুত চাইকলজিকেল প্ৰব্লেমত ভুগিছে খুব কম বছৰ কৰি থাকিবলৈ এনেকুৱা হয় ডাক্তৰে কৈছে তাৰমানে কি বৰ ডাঙৰ সংখ্যা ডাঙৰ এক্সিডেণ্ট হৈছে চিন্তা কৰিব নালাগে লাহে চব ঠিক হৈ যাব ঠিক আছে আপুনি পাৰিব মোৰ ঘৰখন বিয়া এখন আছে মানে মই নহ'লে একোৱেই নহয় আপুনি ৰক মই খাই দিছোঁ মাজুলী কেৱল তোমাকে বিচাৰি থাকে তোমাক যদি সদায় চিনেমা হৈ পৰে সাগৰ কৰি বুলি যায় হাহাকাৰ কৰে কৈছিলে দেখোন মাজুলীয়ে ভাল পোৱা ল'ৰাটোৰ নাম আছিল সাগৰ দুয়োৰে বিয়া উঠি গৈছিলে আৰু তাই প্ৰায় সাগৰৰ বাইকেৰে অহা যোৱা কৰিছিল ময়ো সাগৰ নহ'ব কিয় বিচাৰিছে মানে এক্সিডেণ্টৰ সময়ত মাজুলীয়ে তাইৰ কাষত তোমাকে দেখা পাইছিল তাই সাগৰৰ চেহেৰাটো পাহৰি গ'ল মনত থাকিল কেৱল তোমাৰ চেহেৰাটো ভাবি ল'লে যে তুমি তাইৰ সাগৰ কেনেকৈ সম্ভৱ হ'ব পাৰে ডাক্তৰে ক'লে মই তেনেকৈ কৈছিলোঁ মাজুলী মগজটোৱে কাম কৰা নাই চব হোৱাৰ সময়ত তাই কেৱল তোমাক দেখা পাইছে ভাবি লৈছে যে তুমি তাইৰ সাগৰ ডাক্তৰে কথাটো বুজাই দিব লাগিছিল যে তেওঁৰ সাগৰ মৰিছে তেনেকৈ ক'লে তাই বোলে কোমাত গুচি যাব
বেছি সংখ্যক পেচেণ্টে তোমাক গুচি যায় মাজনী কেৱল সাগৰৰ ভাল কৈ জীয়াই ৰাখিছে এইবোৰ মই কোৱা কথা নহয় ডাক্তৰে কোৱা কথা ক'ব পাৰে এইবোৰ মিৰাকল কিবা দৈবিক ঘটনা কিন্তু ঘটনাটো ঘটিছে আমি দুই কৰিব নোৱাৰো এইটো আশ্ৰয় দিব নোৱাৰি মই কষ্ট দিব নোৱাৰি ভালে আছে বিন্দাস সুবিন্দা নমস্কাৰ ইউটিউব চেনেলটো নাম হয় বিন্দাস সুবিন্দা বহুত দিনৰ মই মানে নামটো শুনিলো মোৰ আজিকালি ইমান ভিডিঅ' দিয়া নহয় ভিডিঅ' চাই ভালে লাগে মই সুকন্যাৰ পৰাই শিকিছো মানে সঁচা কথা ক'ব গ'লে তো কেনেকুৱা লাগি আছে মানে নাটক কৰি বহুত ভাল লাগিছে মানুহৰ যথেষ্ট সহায় পাইছো মানে কৈছোৱে মই আগৰ ভিডিঅ'জ বিলাকতো যে ইমান বেছি মানুহৰ মৰম পাম বুলি সঁচাকৈয়ে ভবা নাছিল আখৰাৰ সময়ত লাগিছিলে যে নাটকখনে যথেষ্ট এটা বেলেগ এটা মাত্ৰা পাব বুলি কিন্তু ইমান বেছি যে মৰম পাব সেয়া মই ভবা নাছিলো প্ৰথমতেতো ভয় থাকে এটা ইয়াৰ ভয় আছে না ভয় বুলি কোৱা শংকা বুলি কোৱা বা বস্তুটোৰ প্ৰতি শ্ৰদ্ধা বুলিয়ে কোৱা প্ৰতিটো মুহূৰ্তত মঞ্চত উঠাৰ আগত এটা সেই ভাৱ থাকে যে আজিৰ নাটকখন সুকলমে হৈ যাওক প্ৰত্যেকে যাতে সুন্দৰকে কৰিব পাৰে কাৰণ কাৰিকৰী বহুত কথা থাকে গতিকে প্ৰত্যেকজন মানুহে এটা এটা ৰিস্ক লৈ কাম কৰি থাকে ওপৰত হাওদাত উঠি থকা মানুহজন লাইটৰ প্ৰয়োগ কৰি থকা মানুহজন তলত নাটক কৰি থকা মানুহজন ৰেম্পৰ পিছৰ ৰেম্প এখন নাচি থকা নৃত্যশিল্পীজন প্ৰত্যেকেই কিন্তু বিৰাট কষ্ট কৰি বহুত ৰিস্ক লৈ কৰি থাকে ভয় প্ৰত্যেকটো মুহূৰ্ততে আছে কিন্তু যিহেতু নটৰাজৰ কামত মানে কেতিয়াও মই নাভাবো যে মানে ঈশ্বৰে সহায় নকৰে নটৰাজ সদায় লগত সদ ইচ্ছাৰে গ'লে মানে মোৰ ভিউৱাৰ্ছে মোৰতো বেছি ছাবস্ক্ৰাইবাৰ নহয় বাৰু ভিউৱাৰ্ছে তথাপিও কমেণ্ট কৰি আছে যে সূৰ্যৰ ভিডিঅ' লাগে অলৰেডি মই সূৰ্যৰ ভিডিঅ' দিছো আপোনাৰ লগত যোৱা নহ'ল বাৰু মই সূৰ্যৰ ভিডিঅ' আগতে বাউলিতে দিছো তাৰ পিছতো আৰু কমেণ্ট আহিছে মানে সূৰ্যৰ ভিডিঅ' লাগে আজি অলৰেডি কৈ দিলে নামটো আমাৰ ভিউৱাৰ্ছক কি ক'ব বহুত বহুত ধন্যবাদ আচলতে আমাৰ থিয়েটাৰ ভিডিঅ' লাগে বুলি বিচৰাৰ মূল মানুহখিনিতো এই দৰ্শকে কিবা এটা নহয় কিবা এটা বিচাৰি পাইছে এই মৰমখিনি যাতে সদায় থাকে সেয়াই আশা কৰিম আৰু মই ভগৱানত বহুত বছৰ নাই কিন্তু যি বছৰ নাটক কৰিছো প্ৰত্যেকে খুব মৰমেৰে আদৰি লৈছে প্ৰতিটো বৰ্ষতে এই বৰ্ষটো অকণমান ব্যতিক্ৰম সকলোতকৈ ব্যতিক্ৰম সেইটো মই স্বীকাৰ কৰিছো প্ৰতি বছৰে মানুহে বহুত মৰমেৰে আদৰি সেয়া মোৰ সৌভাগ্য গতিকে মই সেইখিনি দৰ্শকৰ পৰা আশা কৰিম আৰু মোৰ ফালৰ পৰা মই সদায় 100% দিবলৈ চেষ্টা কৰিম যাতে দৰ্শক নিৰাশ নহয় যোৱাবাৰতো হিলাই থৈ দিছে এইবাৰ মানে তো মানুহেতো বহুত বেছিয়ে ভাল পাইছে সেইটো বিষয়ত কি ক'ব ভাল লাগে মই সেই কথাটোকে ক'বলৈ বিচাৰিছো তাৰ আগতে আছিলে বাউলী মোৰ প্ৰিয়া প্ৰতি বছৰে যেতিয়া এটা কামত নিষ্ঠাৰে যেতিয়া কৰিবলৈ চেষ্টা কৰোঁ তাক যেতিয়া দৰ্শকে আদৰিলে তাতকৈ আৰু মোৰ কথা একোৱেই থাকিব নোৱাৰে আৰু সেইখিনি খুব ধন টকা পইচাই কেতিয়াও মানে জুখিব নোৱাৰে মানুহৰ মৰমখিনি কেতিয়াও একোৱেই জুখিব নোৱাৰে সদায় এটা বেলেগ মানে ব্যতিক্ৰমী ৰেম্পৰ পৰা যেতিয়া যায় গানটো লৈ কিনে যেতিয়া গানটো লৈ কিনে যায় মানে আল্টিমেট গেলাৰীৰ পৰা জাগ্ৰাত চাইছিলা মানে ৰেম্পৰ পৰা যেতিয়া যায় মানে গেলাৰীৰ সেই বছৰটো কেনেকুৱা লাগে মানে এইটো ক'ব নেকি ভাল লাগে সেইবাৰ সেই মোৰ ফাৰ্ষ্ট এণ্ট্ৰিটো হয় সেই ৰেম্পৰ পৰা এইবাৰ গান এটাত মই গেলাৰীৰ পৰা ওলাই ড্ৰেছ চেঞ্জ হয় কিন্তু মানে কি হয় এটা বস্তু মোৰ মানে কি সেইবাৰ অলপ মানে চৰিত্ৰটো যথেষ্ট বল্ড আছিলে বিৰাট ষ্ট্ৰং ওমেন চেণ্ট্ৰিক বিৰাট বল্ড কেৰেক্টাৰ আছিলে এইবাৰ ইমান এটা মানে আৱেগিক চৰিত্ৰ ইয়াত মানে ইমান ইমোশ্যন সোমাই আছে ইমান আৱেগ সোমাই আছে নামেই নাটকখনৰ মোৰ চকুৰ একাপ চাহ গতিকে প্ৰতিটো বয়সতে যেতিয়া বেলেগ বেলেগ কিবা কৰিবলৈ পাওঁ অভিনেতা হিচাপে খুব যথেষ্ট সন্তুষ্টি অনুভৱ হয় মানে সেইটো কাৰণে ভাল লাগিছে যে যোৱা বছৰ পৰা এইখিনি মই এবছৰ কৰিবলগীয়া হোৱা নাই এইবছৰ আকৌ হাউচৰ কৰিবলগীয়া যাতে নহওক সেয়াই ভগৱানৰ ওচৰত আশা কৰোঁ এইবাৰ মানে মোৰ চকুৰে একাপ চাহত ব্যতিক্ৰমী ধৰণৰ দেখা হ'ব মানে গেলাৰীৰ পৰা এণ্ট্ৰি থাকিব আপোনালোকক দেখাই গানত ওলাম মই গেলাৰীৰ পৰা আৰু মানে যোনখন ঠেলা গাড়ী থাকে সেইখনতো দেখা হ'ব সেইখন মিডিলটা আহে এণ্ট্ৰিত আৰু এক্সিটত আমি একেলগে যাওঁ আৰু গোটেইখিনি বস্তু জানিবলৈ আচলতে কৈ দিলে দিগদাৰ হ'ব নাটকখন চালে গম পাব এইটো মানে ক্লু থাকক এটা হয় তো ধন্যবাদ জনালোঁ থেংক ইউ ছ' মাছ থেংক ইউ তো এফালে থিয়েটাৰ সূৰ্যৰ পৰা ওলাই দিলোঁ তো এফালে থিয়েটাৰ সূৰ্য চলি আছে এফালে ব্লগ চাবন এডভাৰেজ নামটো কওঁ এটা আগত তই যোনটো ভিডিঅ' দিছিলি থিয়েটাৰ সূৰ্য পাই ভালেই হৈছিল কিন্তু সামনে ভুল লৈছে সূৰ্য থিয়েটাৰ লৈছে আচলতে সূৰ্য থিয়েটাৰ মানে কথা ক'ব মানে একদম বল নাই মানে কাহ উঠি আছে কোনোবাই নাম লৈছে চাগে আমাৰ ভাষাত নাম লোৱা বুলি কয় কাহ উঠি থাকিলে তো একদম কিন্তু এইগিলা অন্ধবিশ্বাস নাজানো কাহ উঠি আছে মানে কথা ক'ব পৰা নাই
তো লগ পাম দিয়ক কালি মানে কালি যদি মামা যায় লগ পাম আৰু তো এতিয়ালৈকে বাই বাই আৰু তো আজিলৈ বাই বাই তো যদি ভাল লাগিল ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব তো লগ পাম নেক্সট এটা ভিডিঅ'ত কালিও সূৰ্যৰে ভিডিঅ' দিম চাগে মৃদুলদাৰ বাইকটো লোৱা নহ'ল না আজি কালি আমাৰ ঘৰত মামাও আহিব মামা মানে দীপাংকৰ দা আহিব তো কালি লগ পাম ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আজিলৈ বাই বাই আমাৰ তাৰ নেক্সট ভিডিঅ'